Hello everyone, welcome back to my channel which is sudarsana water promotion. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আমাৰ YouTube channel sudarsana water পলৈ। আজি হয় আমি সাউতে উপস্থিত হলো পূজা ধামাকা সেল ডে 10। আজি আপোনালোকে পাব ধুনীয়া মেখেলা চাদৰ অধিকতম ৰেহাই মূল্য আৰু আজি হৈছে আমাৰ শেষৰটো সেল ডে, গতিকে আপোনালোকে পাব অধিকতম ৰেহাই মূল্য সৈতে ধুনীয়া মেখেলা চাদৰ। অলৰেডি মই আপোনালোকক জনাইছো যে সেল ডে 1 ৰ পৰা সেল ডে 10 লৈকে যি সকলে আমাৰ পৰা অংগ কৰিব সেই সকলোৰে মাজত এখন লাকি ড্ৰ কৰা হ'ব আৰু এই লাকি ড্ৰত যিসকল দুগৰাকীক আমি সিলেক্ট কৰিম আৰু এই দুগৰাকীক আমাৰ ফালৰ পৰা দিয়া হ'ব এবাৰ প্ৰাইজ মনি আৰু কি এয়া চাওক মই হাতত লৈ আছো দেখিছেনে প্ৰথম প্ৰাইজ পাব। মই আগতে কৈছো যে মই লাষ্টৰ ভিডিঅ'ত কম যি প্ৰথম উইনাৰ হ'ব তেওঁ পাব একদম 3000 रुपीस নগদ ধন 3000 টকা পাব আৰু যোনে সেকেন্ড প্ৰাইজ পাব তেওঁ পাব 2000 रुपीस নগদ ধন 2000 रुपीस আৰু 3000 रुपीस। যোনে সেল ডে 1 ৰ পৰা আজি যেটো সেল দিম তাৰ লৈকে সংগ কৰিব তেওঁলোক সকলোৰ মাজত লাকি ৰখন হ'ব আৰু সম্পূৰ্ণ ডিজিটেল মাধ্যমত হ'ব, অৰ্থাৎ কম্পিউটাৰ মাধ্যমত লাকি ৰখন কৰা হয়। প্ৰত্যেক বছৰ কৰো এই বছৰ কৰিম আৰু যোনে বিজয় লাভ কৰিব যোনে জিকিব তেওঁলোক দুগৰাকীক আমাৰ ফালৰ পৰা দিয়া হ'ব এবাৰ প্ৰাইজ মনি, কিয়নো আমি দিলে সদায় ভাল বস্তুৱে দিও, এবাৰ আমি দিম প্ৰাইজ মনি। যি সকলে এতিয়াও আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে কাইন্ডলি সাবস্ক্ৰাইব কৰি লব আৰু লগত কাষত থকা বেল আইকনটো ক্লিক কৰি লব। আপোনালোকে ক্ৰয় কৰিলে যদি সাবস্ক্ৰাইব নকৰে চেনেলটো তেতিয়া কিন্তু ডিজিটেল প্লেটফৰ্মত আপোনালোকৰ নামটো এন্ট্ৰি নহব পাৰে। সেইকাৰণে যি সকলে এতিয়াও সাবস্ক্ৰাইব কৰা নাই কেৱল চাই আৰু লয় তেওঁলোকে কাইন্ডলি আমাৰ সাবস্ক্ৰাইব বটনটো ক্লিক কৰি লব আৰু লগতে পাৰিলে শেয়াৰ কৰি দিব। ভাল লাগিলে ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিবলৈ নাপাহৰিব। যদি আপোনালোকে ভাবে যে প্ৰাইস ৰিজনেবল তেন আপোনালোকে নিশ্চয় শেয়াৰ কৰক। তাৰ পিছতে যি সকলে নেজানে তেওঁলোকক কওঁ আমাৰ শ্বৰুম আছে যোৰহাটৰ ওলবালিপাত, যোৰহাটৰ গৰালিৰ সমীপত থকা পাঞ্জাব নেশনেল বেংকৰ কাষৰ ৰাস্তাটোৱে হৈছে ওলবালিপাত। সেই ওলবালিপাতেদি গৈ আপোনালোকে মিডল পইণ্টতে নিয়াৰ কৃষ্ণা জুৱেলাৰী আপোনালোকে পাব সুদৰ্শনা ৱাৰ্ডৰ ফাৰ্ষ্ট ফ্লোৰ, সেকেন্ড ফ্লোৰ, থাৰ্ড ফ্লোৰ, এই তিনিওটা সুদৰ্শনা ৱাৰ্ডৰ ফাৰ্ষ্ট ফ্লোৰত আপোনালোকে সকলো ধৰণৰ জেনেৰেল মেখেলা চাদৰ আপোনালোকে লাভ কৰিব, সকলো ধৰণৰ ডেইলি ইউজৰ মেখেলা চাদৰ আৰু লগতে পাৰ্টি ৱেৰ মেখেলা চাদৰ। যিসকল ৱৰ্কিং লেডি তেওঁলোকৰ কাৰণে বেষ্ট সকলো ধৰণৰ আপোনালোকে মেখেলা চাদৰ ফাৰ্ষ্ট ফ্লোৰত আমাৰ লাভ কৰিব। সেকেন্ড ফ্লোৰত আপোনালোকে লাভ কৰিব পিয়ৰ প্ৰডাক্টবিলাক, পিয়ৰ পাট, পিয়ৰ টচ, পিয়ৰ মুগা, এৰি আৰু লগতে জুৱেলাৰী আৰু গাৰ্মেন্টছৰ প্ৰডাক্টখিনি আপোনালোকে লাভ কৰিব সেকেন্ড ফ্লোৰ। থাৰ্ড ফ্লোৰত আপোনালোকে দেখা পাব আমাৰ শাল সুদৰ্শনা তাঁতঘৰ, তাত আপোনালোকে আমাৰ শাল দেখা পাব। গতিকে আপোনালোকে যদি আপোনালোকৰ ল'ৰা ছোৱালীক দেখাব বিচাৰে, নিজে চাব বিচাৰে, আজিলৈকে শাল দেখা নাই, তেনে আপোনালোকে আমাৰ তাত ভিজিট কৰি চাব পাৰে, আহিব পাৰে আমাৰ শ্বৰুমলৈ। লোৱাটো ডাঙৰ কথা নহয়, আপোনালোকে এবাৰ আহিব চাব কেনেকুৱা প্ৰডাক্ট পায়, কেনেকুৱা কোৱালিটিৰ প্ৰডাক্ট পায় আৰু যদি ভাবে আপোনালোকৰ প্ৰাইস ৰিজনেবল বাজেট আহিছে তেনেহ'লে নিশ্চয় মই সংগ্ৰহ কৰিবলৈ আপোনালোকক ৰিকুৱেষ্ট কৰিম। তো এয়া ক'লো আৰু এইখিনিতে আৰু এটা কথা কৈ দিওঁ, যিসকলে বিয়াৰ বজাৰ কৰিব সম্পূৰ্ণ বিয়া বজাৰ যিসকলে কৰিব মেইন ছেটযোৰৰ সৈতে তেওঁলোকক আমাৰ নুৱনি কাপোৰ এযোৰ আৰু এপাত অসমীয়া গহনা গামখাৰু আমাৰ ফালৰ পৰা গিফ্ট দিয়া হয় আৰু লগতে মেইন ছেটযোৰ সংগ্ৰহ নকৰিলেও বিয়াৰ পাটৰ কাপোৰ সংগ্ৰহ কৰিলে আমাৰ ফালৰ পৰা এটা স্পেচিয়েল গিফ্ট দিয়া হয়। তাৰ উপৰেঞ্চি যোৱা বৃহস্পতিবাৰৰ পৰা আমাৰ তাত আপোনালোকে লাভ কৰিব শ্বৰুমত স্পেচিয়েল অফাৰ 3000 रुपीजৰ পৰা স্পেচিয়েল অফাৰ লাভ কৰিব। গতিকে তাত ভিজিট কৰক আৰু আপোনালোকৰ অফাৰটো সংগ্ৰহ কৰিব পাৰিব। তো এয়াই ক'লো, বলক আজি পূজা ধামাকা সেল ডে 10 একেবাৰে শেষৰটো সেল ডে ষ্টাৰ্ট কৰোঁ আৰু এইখিনিতে কওঁ এয়া অফাৰ কেৱল আমি অনলাইনত দি আছোঁ আৰু কাইলৈ দিনৰ 12 বজালৈকে এই অফাৰ থাকিব। দিনৰ 12 বজাৰ ভিতৰতে আপোনালোকে সংগ্ৰহ কৰিব লাগিব আৰু লগতে আপোনালোকে যিসকলে সংগ্ৰহ কৰিব কাইন্ডলি আপোনালোকে
আপোনালোকৰ ফুল এড্ৰেছটো দিব বহুত মেছেজ আহে গতিকে সকলো মেছেজবিলাক চাবলৈ আমাৰ অকমান পলম হয় একে সময়তে চাব নোৱাৰো আমি 3-4 জন আমাৰ টিম মেম্বাৰে আমি একেলগে লগ লাগি যদিও চাও আমি চাবলৈ অসমৰ্থ হওঁ আপোনালোকৰ যিমানখিনি মেছেজ আহে গতিকে কাইন্ডলি কনফাৰ্মেশন পোৱাৰ লগালগ আপোনালোকে আমাৰ ফালৰ পৰা এটা নোট পাব নোটটো ভালদৰে পঢ়িব কেনেকৈ বুকিং কৰিব লাগে তাতে গম পাব আৰু কাইন্ডলি দুটা কন্টাক্ট নম্বৰ সহ সকলোৱে এড্ৰেছটো প্ৰভাইড কৰিব আৰু সিৰিয়াস বায়াৰ সকলেহে যোগাযোগ কৰিব এনে বেলেগ কিছুমান কথা উঠিবলৈ যোগাযোগ নকৰিব আৰু কোনো ধৰণৰ আমি ইমাৰ্জেন্সি অৰ্ডাৰ নলওঁ 1 উইকৰ ভিতৰতে আপোনালোকে লাভ কৰিব গতিকে কোনো ধৰণৰ ইমাৰ্জেন্সি অৰ্ডাৰৰ কাৰণে আমাক ফোৰ্স নকৰিব আৰু এখিনতে কওঁ যেহেতু সকলোবিলাকে চাই আছে তো এখিনতে কওঁ এই পূজা ধামাকা সেল ডে 1 ৰ পৰা ডে 10 লৈকে আপোনালোকক 10টা সেল দেখাইছো কিন্তু এই 10টা সেল দেখাইছো যদিও আমি সপ্তাহত দুদিন আহিছো যদিও আমাৰ অনলাইন বিভাগ অফলাইন বিভাগ দুইটাই ইমান বেছি কষ্ট কৰিছে দিনে নিখায় আপোনালোকক বুজাব নোৱাৰো ইনফেক্ট ময়ো বহুত কষ্ট কৰিছো যাতে আপোনালোকৰ মেখেলা চাদৰজো আপোনালোকৰ মনে বিচৰা মেখেলা চাদৰজো আপোনালোকে সঠিকভাৱে লাভ কৰে যদিও এসপ্তাহত দুটা সেল কিন্তু আমি 24 ঘণ্টা অনলাইন বিভাগত ব্যস্ত হৈ থাকিব লগা হয় ৰাতি 2-3টা বজালৈকে আমি ব্যস্ত হৈ থাকিব লগা হয় এই ক্ষেত্ৰত মোৰ অনলাইন বিভাগৰ কৰ্মচাৰীসকল আৰু মোৰ অফলাইন বিভাগৰ কৰ্মচাৰীসকলক মই ভিডিঅ' যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকে মোক সাপোৰ্ট কৰিছা সহায় কৰিছা কাৰণে আজি ৰাইজক দেখাব পাইছো আৰু আগুৱাই যাব পাৰিছো ধন্যবাদ আৰু সকলো দৰ্শকসকলক ধন্যবাদ ইমানখিনিলৈকে আপোনালোকৰ সহযোগিতা দিয়াৰ বাবে বলক দেৰি নকৰ বহুত কথা পাতিলো বলক এতিয়া চিধা যাওঁ ভিডিঅ'ৰ মাজত আজি প্ৰথমে লৈছো একদম ধামাকা অফাৰ লাভ কৰিব আজি প্ৰথমে লৈছো পিওৰ কটন আপোনালোকে বহুতে মোক গিফট পাৰপজৰ কাৰণে বিচাৰিছিলে যে গিফটত দিব লাগে পিওৰ কটন সেট লাগে পিওৰ কটন সেট আজি লাভ কৰিব একদম 100% পিওর কটন এমব্রয়ডারি জোড়া আজি লাভ কৰিব অনলি 399 আপোনালোকে ভাবিব নোৱাৰা দামত লাভ কৰিছে কাৰণ এটো ষ্টক মোৰ বহুত আছে মই ষ্টক ক্লিয়াৰ কৰিছো বহুত কম মূল্যত আপোনালোকক দিছো বহুত কম মূল্যত আপোনালোকে নিজে পালে গম পাব অনলি 399 লাভ কৰিব পিওর কটন সেট তাকো এমব্রয়ডারি কৰা এনেকে ফুল থাকিব গোটে গাটোতে এনেদৰে থাকিব চকচক এনেদৰে থাকিব গোটে গাটোতে লটাস স্টাইলত থাকিব মাঝে মাঝে বুটা থাকিব আৰু এখন মেখেলা হ'ব আৰু ব্লাউজ পিছটো থাকিব অনলি 399 মই কালাৰ দেখাই যাম এটো ইয়েলো কালাৰ আছে ফটো মই এড কৰি দিছো যেটো আপোনাৰ পছন্দ হয় এটা ল'ব পাৰিব অনলি 399 গতিকে একেবাৰে পানী দামত লাভ কৰি আছে এজোৰ পিওর 100% পিওর কটন জোড়া এটো মসুৰ কালাৰ 399 একদম গিফট পাৰপজৰ কাৰণে লওক নিজৰ বাবে লওক ৰাফ ইউজ কৰিবলৈ লওক যিসকল ওয়াৰ্কিং লেডি তেওঁলোকে লওক আৰু যিসকল ন হয় না তেওঁলোকে লওক মান ধৰিবৰ কাৰণে ল'ব পাৰিব নিজে ঘৰত পিন্ধিবৰ কাৰণে ল'ব পাৰিব অনলি 399 এজো পিওর কটন জোড়া 600 ৰ আজি অফাৰ লাভ কৰিছে 399 এটো এটা কালাৰ সব এটো খুব ধুনীয়া কালাৰ হট এটো ইয়েলো কালাৰ কৰা আছে 399 মই দেখাই গলো যদি আপোনালোকক ভাল লাগিছে আপোনালোকে নিশ্চয় এজো সংগ্ৰহ কৰিব পাৰিব বহুতে বেছি ধুনীয়া তাৰ পিছত যাও সুপাৰ স্ল্যাব কটন জোড়া সুপাৰ স্ল্যাব কটন আজি বাপৰে ইমানে ধুনীয়া কাপোৰ এজোৰ আপোনালোকলৈ আনিছো মোৰ দেখাই ভাল লাগিছে এসো ইমানে ধুনীয়া কাপোৰ আসলটো সব ইয়াৰ আসলৰ যেটো কাম সাংঘাতিক ধুনীয়া মেহেন্দি গ্ৰীণ কালাৰ বহুত ধুনীয়া কাপোৰ বহুত ধুনীয়া বহুত গর্জিয়াস কাপোৰ অনলি 790 আজি পূজা ধামাকা সেল ডে 10 লাভ কৰি আছে গটিকে সংগ্ৰহ কৰক মনৰ পছন্দৰ কাপোৰজো সংগ্ৰহ কৰক অনলি 790 42 পান্না বহল মেখেলা হ'ব এটো আহি গল ব্লাউজ পিস এনেদৰে 10 পইচা ডিজাইনৰ বুটা বসা হৈছে আৰু লগতে এটা পাৰি থাকিব মূল্য 790 এটো কালাৰ আছে মেহেন্দি গ্ৰীণ বহুত ধুনীয়া ধুনীয়া কালাৰ আছে আৰু ডিজাইনটো স্পেশালি বহুতে বেছি ধুনীয়া আপোনালোকে ল'ব পাৰিব সুপাৰ স্ল্যাব কটন জোড়া আজি দেখাই আছো সুপাৰ স্ল্যাব কটন জোড়া ডিজাইন নম্বৰ 102 102 নম্বৰৰ ডিজাইন গটিকে ৰাইজে ভাল পাইছে একানে দিছো একদম হেভি ডিজাইনৰ হয় লাইট ওয়েটৰ হয় পিনিবলে বহুত বেছি কমফৰ্টেবল পাব পিন্ধাত কোনো ধৰণৰ অসুবিধা নাপায় গটিকে আপোনালোকে যদি ল'ব বিচাৰে ল'ব পাৰিব এটো সব মসুৰ কালাৰ আঠৰ ওপৰলৈকে এনেদৰে বুটা থাকিব গছ বুটা থাকিব আৰু তলটো খুব ধুনীয়া ওয়ার্ক কৰা আছে আসলৰ ওয়ার্ক ইজ ভেৰি গুড ধুনীয়া খুব অ্যাট্ৰাক্টিভ খুব ধুনীয়া এটো সব এটো মসুৰ কালাৰ এইটা আছে সাইড পাৰি এটো হৈছে
আসলটো মূল্য হৈছে অনলি 790 পটাপট দেখাই যাও যেহেতু আজি লাষ্টটো সেল দি আৰু বহুত কালেকশন আপোনালোকলৈ লৈ আহিছো বহুত কালেকশন লৈ আহিছো গতিকে লাষ্টটো সেল দি আপোনালোকক দেখাইছো অনলি 790 rupees 790 rupees এটা আছে এটো ব্লু কালার কিন্তু এক্স্যাক্টলি স্কাই ব্লু নহয় আনকমন কালারটো এটা সাইড পাৰি গুটে গাৰুতে নেৰৈ থাকিব সকছো ইয়া যদি এজুৰ গর্জিয়াস কাপোৰ ইউনিক কাপোৰ পিনিব বিচাৰিছে এজু কাপোৰ লব পাৰে অনলি 790 rupees আপোনালোকে চিন্তা কৰক 790 rupees তে আজি আপোনালোকে লাভ কৰি আছে পূজা ধামাকা সেল ডে 10 কিন্তু নেক্সট আকৌ নেপাব নেক্সটত দাম বাঢ়িব গতিকে এই সেল পিৰিয়ডতে আপোনালোকে সংগ্ৰহ কৰক এখন মেখেলা বহুত কালেকশন আছে যিখিনি আপোনালোকক দেখাব নোৱাৰিলো আমি সদায় লাইভ নাহো বা সদায় আপোনালোকক ভিডিঅ' নিদো কাৰণ দিয়াটো পসিবল নহয় ইমান বেছি আমাৰ বুকিং হৈ যায় আমি সদায় লাইভ অহাটো পসিবল নহয় সম্ভৱেই নহয় আৰু গুটেখিনি বুকিং কমপ্লিট নকৰালৈকে মই খুব শিডিউলত চলো কমপ্লিট নকৰালৈকে মই নতুন অৰ্ডাৰ নলওঁ আৰু যেহেতু সপ্তাহত দুদিন মোৰ কাৰণে বহুত সাফিসিয়েন্ট আৰু সদায় মানুহে মেখেলা চাদৰে নহয় কিনাটো সকলে নিবিচাৰে এইকাৰণে মই সপ্তাহত দুদিনে আহো কিন্তু সেই দুদিনৰ আপোনালোকৰ যিখিনি ৰেসপন্স পাইছো আনবিলিভেবল বহুত ধুনিয়া ৰেসপন্স পাইছো এইটা সাইড পাৰি আৰু এইটো হৈছে গুটে চাদৰখন আসলটো প্ৰাইস অনলি 790 এটো পাৰ্পল কালাৰ হয় ডাৰ্ক পাৰ্পল তাৰ পিছত এতিয়া আহিবল তাৰ পিছত দেখাম এটো সক লেভেণ্ডাৰ কালাৰ এটো খুব ধুনিয়া কালাৰ লেভেণ্ডাৰ কালাৰ বহুত ধুনিয়া বহুত গর্জিয়াস সো ইয়াৰ যিখিনি ওয়ার্ক কৰা আছে মেটালিক ওয়ার্ক কৰা হৈছে এখিনি বহুত বেছি ধুনিয়া এখানে কাপোৰজো আৰু গর্জিয়াস লাগিছে সম্পূৰ্ণ মেটালিক ওয়ার্ক কৰা আছে প্ৰাইস অনলি 790 rupees আসলত হোয়াইট থ্ৰেডৰ ওয়ার্ক কৰা আছে সব এটো হৈছে আপোনাৰ সাইড পাৰি এখন আছে আৰু ব্লাউজ পিছটো দেখাই দিও আপোনালোকৰ স্ক্ৰিনত আমাৰ WhatsApp নম্বৰ দিয়া আছে স্ক্ৰিনশ্বট মাৰি WhatsApp কৰিব আজি সকলে আমাক ইনষ্টাগ্ৰাম আৰু ফেসবুক ফলো কৰা নাই কাইন্ডলি ফলো কৰি লব তাতে মই স্ক্ৰিনত আমাৰ ইনষ্টাগ্ৰাম আৰু ফেসবুকৰ লিংক গিটা দি দিছো আৰু আইডি গিটা দি দিছো এই লিংক ডেসক্ৰিপচনত দি দিয়া আছে তাৰ পিছত এজু বহুত ধুনিয়া জু কাপোৰ বৰখাৰানী বায়ে পিন্ধিছিলে তাৰ পিছতে খুবেই বেছি ভাইৰেল হৈছিলে প্ৰিমিয়াম কোৱালিটিৰ এসি কটনৰ জোৰা এখন আছে মেখেলাখন কালাৰটো আছে গ্ৰেতে ৰঙা ওয়ার্ক কৰা হৈছে আৰু ইয়াৰে ব্লাউজ পিছটো নেদৰে হেভি আহিব ইয়াৰে ব্লাউজ পিছটো নেদৰে হেভি আহিব আজি অফাৰত আপোনালোকে লাভ কৰিব অনলি 1300 rupees 1300 টকা লাভ কৰিব 1600 টকা কাপোৰজো 1300 টকা লাভ কৰিব 1300 টকা লাভ কৰিব যদি আপোনালোকৰ ভাল লাগে এইটো সংগ্ৰহ কৰিব পাৰিব তাৰ পিছতো আজি খুব ধুনিয়া এটা এসি কটনৰ জোৰা লৈ আহিছো আৰু বহুতে দেৱী দৰ্শন কৰিবলৈ যাওতেও মানে বগা কাপোৰে জো পিনে গটিকে সো এসি কটনৰ জোৰা সকসন 1100 টকা জোৰাটো আজি অফাৰত আপোনালোকে লাভ কৰিব 850 rupees 850 rupees আজি আপোনালোকে লাভ কৰিব গটিকে দেৰি নকৰিব হ্যান্ডলুমৰ এসি কটনৰ জোৰা হয় নুনিৰ লগত কটন মৰা আছে এখন মেখেলাখন সৰু সৰু বুটাৰ जो एसी कटনৰ জোৰা অনলি 850 rupees এটো আছে সাইড পাৰি আৰু ব্লাউজ পিছৰ লগত এটা পাৰি থাকিব ইয়াৰ কালাৰ বহুত গিটা লৈ আহিছো আপোনালোকে জানে যি সকলে মোক আগৰ পৰা ফলো কৰি আছে মই যেতিয়া এটা মেখেলা চাদৰ দেখাও ভেৰাইটিজ কালাৰ কম্বিনেশন লৈ আহিবলৈ চেষ্টা কৰো কাৰণ সকলো কালাৰ চয়েসটো বেলেগ বেলেগ এটো ব্লু কালাৰ একদম সৰু সৰু বিন্দি বুটা দিয়া আছে খুব ধুনিয়া জোৰা আপোনালোকে লব পাৰিব আপোনালোকে কাবা গিফট কৰিব পাৰিব খুবেই ধুনিয়া জোৰা আৰু নিজৰ বাবে লব পাৰিব নামঘৰ ধৰ্মীয় অনুষ্ঠান এবিলাকত পিনি যাব কাৰণে খুবেই ধুনিয়া হয় এইখন আছে মেখেলাখন तो बगा जोरा मुक बहुते बिचारि आছিলে এটো আছে সাইড পাৰি আৰু লগত ব্লাউজ পিছ ৰাখিব সাইড পাৰি কিটা থিন কৈ দিয়া আছে যাতে কাপোৰজো আৰু উজ্জ্বল লাগে কাৰণ কাপোৰজো যিখিনি বুটা কৰা হৈছে একদম সৰু বুটা কৰা হৈছে অনলি 850 rupees চকচোন বগা 850 rupees ইমান মানুহে বিচাৰি আছিলে মুক বগা বিন্দি বুটা তাৰ কোনো হিসাব নাই মই আপোনালোকক বুজাব নোৱাৰো কিমান মানুহে বিচাৰি আছিলে তো আজি একদম ধামাকা অফাৰ লাভ কৰি আছে পূজা ধামাকা সেল ডে 10 একেবাৰে দেৰিয়ে নকৰিব লগালগ পছন্দ হলে ফোনটো লক আৰু স্ক্ৰিনশ্বটটো লক লৈ পেলা আমালে প্ৰেৰণ কৰক আছে এটো আহি গল হোয়াইট অর ব্ল্যাক এটো একচুয়ালি ইউনিফর্ম হয় যি অকল ল প্রফেশনাল লগত জড়িত তেওঁলোকৰ ইউনিফর্ম হৈ যায় হোয়াইট অর ব্ল্যাক খুব ধুনিয়া প্রাইস অনলি 850 rupees মই
সোনকালে দেখাই গৈছো কাৰণ বহুত কালেকচন লৈ আইছো টছৰ কালেকচন বহুত আপোনালোকে পাই যাব তো সোনকালে দেখাই গৈছো যদি ভাল লাগে আপোনালোকে ল'ব পাৰিব এটো এটা সব পিংক কালাৰ স্ক্ৰিনশ্বট লৈ লো পিংক কালাৰ যেটো আপোনালোকৰ পছন্দ হয় এটো ল'ব পাৰিব তাৰ পিছত এবাৰ মই আপোনালোকক লৈ যাম সিল্ক কৰ্নাৰ লৈ আৰু সিল্ক কৰ্নাৰ দি কেনেকুৱা কালেকচন লৈ আইছো হেখিনি দেখাম তাৰ আগতে এটা দেখাও এটা বহুতে মোক বিচাৰিছিলে দৰাৰ আপোনাৰ গাৰু কভাৰ বিচাৰি আছিল এটো সব এমব্ৰয়ডাৰী কৰা দৰাৰ গাৰু কভাৰ আৰু বেলজিয়াম পাটত বনোৱা হৈছে এটো আপোনালোকে লাভ কৰিব 950 रुपीसত 950 টকা আপোনালোকে লাভ কৰিব একদম হেভি আপোনাৰ হেন এমব্ৰয়ডাৰী কৰা হৈছে খুব ধুনিয়া হেন এমব্ৰয়ডাৰী কৰা হৈছে আৰু লগতে একদম ডাঙৰ আহল বহল ফিল দিয়া হৈছে বহুতে মোক বিচাৰিছে মই ৰুমাল প্ৰস্তুত কৰি আছো হেমতে কাৰণ বহুত কইনাই মানধৰা কাপোৰ আমাৰ পৰা লয় তো তেওঁলোকে বিচাৰিছে তো যাৰ প্ৰয়োজন তেওঁলোকে ল'ব পাৰে খুব ধুনিয়া পিলো কভাৰ এটো হৈছে দৰাবৰণৰ পিলো কভাৰ only 950 rupees বেলজিয়াম পাটত বনোৱা হৈছে পিওননি এটা সেট দেখা খুব ধুনিয়া অফ হোয়াইটৰ হয় ব্ল্যাকত আছে only 3990 আজি আপোনালোকে লাভ কৰিব 4500 rupeesৰ হয় ধেমাজিতে বুৱা আছে কাপোৰটো একদম অফ হোয়াইট হয় সকসন খুব ধুনিয়া এটা জোৰা 3990 আপোনালোকে লাভ কৰি আছে আজি অফাৰত গটিকে যদি আপোনালোকৰ ভাল লাগে পছন্দৰ হাৰিত পৰে তেনেহলে আপোনালোকে এটো সংগ্ৰহ কৰিব পাৰিব 3990 আপোনাৰ পিওননি জোৰা এগিটা সাইড পাৰি ব্লাউজ পিছৰ লগত এটা পাৰি থাকিব যদি আপোনালোকৰ ভাল লাগিছে ল'ব পাৰিব তাৰ পিছত মই বহুতে মোক ৰিহা বিচাৰি আছিল পিওৰ টছৰ ৰিহা বিচাৰি আছিল তো ৰিহা দেখাও এটো হৈছে সিল্ক মাৰ্ক এটো এগেইন আপোনাৰ ধেমাজিতে বুৱা আছে পিওৰ টছৰ ৰিহা ইয়াৰ মূল্য 2500 টকা কিন্তু আজি অফাৰত আপোনালোকে লাভ কৰিব 2050 rupees 2050 টকাত আপোনালোকে লাভ কৰিব পিওৰ টছৰ মাটি খালৰ বুৱা ৰিহা ঠিক আছে একেবাৰে পিওৰ টছৰ ৰিহা হয় এবাৰ মই আপোনালোকক দেখাও প্ৰথমে মাটি খালৰ এটা জোৰা পিওৰ যেটো সিল্ক কৰ্নাৰ লৈ আইছো আৰু আজি আপোনালোকক টছৰ হাংঘাটিক ধুনিয়া কালেকচন লৈ আইছো আৰু টছৰ কালেকচন ইমানেই মানুহে ভাল পাইছে যোৱাবাৰ ভিডিওটো মই বহুত দেখাইছিলো প্ৰায় 20টা ডিজাইন দেখাইছিলো লগালো সংগ্ৰহ কৰিছিল টছৰ কালেকচন আমাৰ এতিয়া নহয় আগৰ প্ৰায় ৰাইজে সংগ্ৰহ কৰে এটো হৈছে সিল্ক মাৰ্ক লাগিলে অনলাইন হক অফলাইন হক খুব সংগ্ৰহ কৰে এটো সব এটো আহি গল মাটি খালৰ পিওৰ টছ কালাৰটো বহুত ধুনিয়া হয় মাটি খালৰ পিওৰ টছ আৰু এনেদৰে কেছ বসা হৈছে এটো একদম আগৰ পৰা চলি আহিছে ভৱিষ্যতলৈ চলি থাকিব এগিটা সাইড পাৰি হ'ব ব্লাউজ পিছৰ লগত এটা পাৰি থাকিব আৰু মাঝে মাঝে সাদৰখনৰ কেছ বসা থাকিব এখন মেখেলা 38 পান্না বহল মেখেলা হ'ব আৰু মাঝে মাঝে এনেদৰে কেছ বসা থাকিব সকসন গুটে সাদৰখন এখন ইয়াৰ অৰিজিনাল প্ৰাইস আছে 8000 টকা যেটো মাটি খালত বুৱা হয় আজি আপোনালোকে লাভ কৰিব 6500 rupeesত একদম কালাৰটো বহুত ধুনিয়া হয় ভাল পাব আপোনালোকে যদি আপোনালোকক ভাল লাগে ল'ব পাৰিব তাৰ পিছত এবাৰ পিওৰ টছৰ জোৰালে আহো এগেইন সিল্ক মাৰ্ক আছে সকসন আপোনালোকক একদম সাংঘাতিক অফাৰ দি আছো পিওৰ টছত গটিকে আপোনালোকে মিস নকৰিব এটো এটা আনকমন কালাৰ মাৰিছিলো ৰেডৰ লগত গ্ৰে মাৰিছিলো খুব ধুনিয়া আৰু মাঝে মাঝে এনেদৰে সৰু বুটা আছে ষ্টাৰ বুটা দিয়া আছে গুটে কাপোৰজতে সৰু ইয়াৰ মূল্য আজি আপোনালোকে লাভ কৰিব only 5600 rupees এই কাপোৰজৰ অৰিজিনাল প্ৰাইস 6500 আজি অফাৰ লাভ কৰিব 5600 rupees আপোনালোকে মাৰ্কেট কৰক সম্পূৰ্ণ মাৰ্কেট ঘূৰিলেও নাপায় কাৰণ আমাৰ নিজৰ প্ৰডাকচন হয় সেই কাৰণে আপোনালোকক আমি একেবাৰে ৰেহাই দামত দিবলৈ সক্ষম হৈছো একিটা সাইড পাৰি ব্লাউজ পিছৰ লগত এটা পাৰি আছে তাৰ পিছত আজুৰ দেখাও ডাইট টছ এগেইন সিল্ক মাৰ্ক থকা হাংঘাটিক ধুনিয়া আজুৰ ডাইট টছ দেখাও হাংঘাটিক ধুনিয়া আজুৰ ডাইট টছ সকসন এগিটা হৈছে আসলটো এনেদৰে বিছনি ডিজাইন এফালে আপোনাৰ 10 পইচা ডিজাইনৰ ওয়ার্ক কৰা হৈছে আৰু মাজৰ এটা ডিজাইন দিয়া আছে তিনটা ডিজাইন কালাৰটো হৈছে বেবি পিংক কালাৰ যিসকলে বিচাৰি আছে ডাইট টছৰ জোৰা বেবি পিংক কালাৰ তেওঁলোকে ল'ব পাৰিব only 5600 rupees 5600 টকা মাৰ্কেট প্ৰাইস এখন 38 পান্না বহল মেখেলা হ'ব আৰু এটো হৈছে ব্লাউজ পিছটো এটা পাৰি থাকিব একদম পিওৰ সিল্ক মাৰ্ক থকা আনজৰ টছ হয় বহুত হেভি হয় ডাইট টছ হয় আসলটো হ'ব আপোনাৰ গোল্ডেন গুনা হ'ব আৰু মাছ ভাগটো হ'ব সিলভাৰ গুনা এতিয়া বৰ্তমান সময়ত সিলভাৰ গুনা তামা গুনা এইবিলাক ট্ৰেন্ডত চলি থকা কালাৰ গটিকে আপোনালোকে ল'ব পাৰিব একদম হেভি ডিজাইনৰ হয় এজো অৰিজিনাল প্ৰাইস 12000 rupees আজি আপোনালোকে ডিসকাউন্ট ৰেটত লাভ কৰিব only 8000 rupees
কিন্তু বহুত বেছি হেভি বহুত বেছি গর্জিয়াস এজোৰ কাপোৰ হয় ডাইটছৰ কাপোৰ এখন মেখেলা আপোনালোকে বিয়াটো দিব পাৰে বহুতে বিয়াটো কইনাই লৈছে আৰু এটো হৈছে ব্লাউজ পিস বহুত বেছি ধুনিয়া এজোৰ হেভি লুক দিয়া কাপোৰ যদি আপোনালোকক লাগে এজোৰ ল'ব পাৰে সকচোন বহুত বেছি ধুনিয়া এটো আপোনাক মই ফটোটো এড কৰি দিছো আপোনালোকে ধৰিব পাৰিব তাৰ পিছত আন এজোৰ ডাইটছৰ এগেইন পিওৰ সিল্ক মাৰ্ক থকা ডাইটছ জোৰা কালাৰটো হৈছে সি গ্ৰীন একদম নতুন কালাৰত আমি এবাৰ ট্ৰাই কৰিছো সি গ্ৰীন কালাৰ কম্বিনেশন সি গ্ৰীন কালাৰ তাতে ইয়েলো কালাৰ ব্লু কালাৰ আৰু হট পিংকৰ ওয়ার্ক কৰা আছে আৰু মাজে মাজে এনেদৰে ওয়ার্ক কৰা হৈছে এগিটা হৈছে সাইড পাৰি গিটা সকচোন গছ বুটা দিয়া হৈছে আৰু লগত মেখেলা থাকিব ব্লাউজ পিস থাকিব এখন এই গল মেখেলাখন আৰু ব্লাউজ পিস আহি যাব এটো আৰু এটো পান্নাটো হৈছে 38 পান্না প্ৰাইস only 5600 আজি 5600 টকাৰ আপোনালোকে লাভ কৰি আছে ইমান ধুনিয়া হেভি ডিজাইনৰ কাপোৰ বিলা এগেইন এটো পিওৰ সিল্ক মাৰ্ক থকা ৰেট কোনো ধৰণৰ মাৰ ইউজ কৰা হোৱা নাই আৰু হেকানে সকলো সিজনতে গৰম ঠাণ্ডা সকলতে পিনিব পাৰে এটো হৈছে এজো মাল্টি কালাৰৰ গছ বুটা কৰা তলটো বিছনি ডিজাইন 5700 रुपीस আজি আপোনালোকে এই কাপোৰটো লাভ কৰিব মই লগালগ দেখাই গৈছো যেটো বহুত খিনি আনিছো গটিকে দেখাই গৈছো 15টা ডিজাইনত আনিছো তো আপোনালোকক দেখাই গৈছো যাৰ যেটো পছন্দ হয় এটো লব পাৰিব এখন আছে এগিটা আছে সাইড পাৰি মই প্ৰাইজৰ বিষয় নকম মাৰ্কেটত আপোনালোকে ঘুৰিলে ইয়াৰ প্ৰাইজও গম পাব গটিকে ইমান সুলভ মূল্যতে আপোনালোকে লাভ কৰি আছে আপোনালোকে ধৰিব পাৰিব এজো এগেইন পিওৰ সিল্ক মাৰ্ক থকা আৰু লগতে ইয়াতে হোৱাইট হুটা আৰু সিলভাৰ গুণা কাম কৰা আছে খুব ধুনিয়া ইউনিক ষ্টাইলৰ এজোৰ কাপোৰ প্ৰাইস আছে only 5600 rupees 5600 টকাৰ আজি আপোনালোকে পূজা ধামাকা সেল day 10 ৰ অফাৰ লাভ কৰি আছে আৰু পিওৰ টস 100% পিওৰ টস উইথ সিল্ক মাৰ্ক এজো খুব ধুনিয়া গছ বুটাৰ এজোৰ মূল্য হৈছে 5600 rupees মাজে মাজে নেৰে সৰু বুটা আছে আৰু খুটা গুনা দুইটা ইউজ কৰা আছে আসলটো এটো হ'ব মিৰি ডিজাইনৰ গছ বুটা কৰা হৈছে আৰু গছ বুটাটো আমাৰ পৰম্পৰাগতভাৱে অতীজৰ পৰা অসমীয়া সমাজত চলি অহা এটা ডিজাইন হয় আৰু ভৱিষ্যতেও চলি থাকিব এই আপোনালোকে এই ব্ল্যাক ডিজাইন ল'ব পাৰে এটো হৈছে ব্লাউজ পিসটো তাৰ পিছত হোৱাইট ডাইটছৰ এজোৰ দেখা আছে বাটাৰফ্লাই ডিজাইনৰ হোৱাইট ডাইটছৰ জোৰা 5600 rupees আপোনালোকে লাভ কৰিব আজি স্পেশাল পূজাৰ অফাৰ প্ৰাইজত চকচোন এজনী বাটাৰফ্লাই আছে আৰু গুটি আসলটো এনেকে বাটাৰফ্লাই দিয়া আছে খুবেই ধুনিয়া জোৰা only 5600 rupees 5600 টকাৰ আপোনালোকে লাভ কৰি আছে এনেকুৱা ধুনিয়া জোৰাবোৰ দেখাইও ভাল লাগে এখন আছে মেখেলা আৰু আমাৰ অফলাইনটো সাংঘাতিক ধৰণৰ টছৰ কাপোৰ মানুহে বিচাৰে কাৰণ টছৰ প্ৰাইস ৰিজনেবল কাৰণে একচুয়ালি বহুত মানুহে লয়হি আৰু তাৰ পিছত এজো দেখাও এজো এগেইন পিওৰ সিল্ক মাৰ্ক টছ হয় এটো আছে সি গ্ৰীন কালাৰ এটো সকচোন খুব ধুনিয়া সৰি পিকক গ্ৰীন কালাৰৰ হয় এসো গছ বুটা কৰা আছে খুব ধুনিয়া এটা জোৰা পিকক গ্ৰীন কালাৰ 5600 টকা একদম লাষ্ট সেললে আজি সেললেৰ কাপোৰ মিছ নকৰিব কাৰণ তাৰ পিছত আৰু পূজাৰ পিছত আপোনালোকে অফাৰৰ লাভ নকৰে 38 পানা বহল মেখেলা আৰু এগিটা হৈছে সাইড পাৰি ফিক্স পাৰি দুটা জোৰা দেখাও খুব আনকমন ফিক্স পাৰি জোৰা চকচোন মাল্টি কালাৰ কৰা হৈছে ৰেড ইয়েলো হোৱাইট এনেকে মাল্টি কালাৰ কৰা হৈছে আৰু আসলটো এটো বহুত ধুনিয়া আনকমন এটা জোৰা হয় মাজে মাজে বুটা থাকিব এজো অৰিজিনাল প্ৰাইস হৈছে 8000 টকা মাৰ্কেট প্ৰাইস আপোনালোকে আজি আমাৰ ওচৰ অফাৰ লাভ কৰিব 6600 rupees 6600 টকা এখন আছে মেখেলা খুব ধুনিয়া আনকমন এটা জোৰা একদম নতুন পূজাৰ কাৰণে বনোৱা ইউনিক কালেকচন আৰু এটো আছে ব্লাউজ পিসটো এটো সৰু বুটা থাকিব আৰু আসলত থাকিব আৰু গুটি গাটোতে এনেৰে সৰু বিন্দু বুটা খুব ধুনিয়া আৰু খুব স্পেশাল কোৱালিটি টছৰ জোৰা আৰু সেম ডিজাইনতে হ'ব কালাৰ বেলেগ এটা হ'ব কালাৰ এটা কালাৰ হ'ব এটো হোৱাইট অৰেঞ্জ আৰু গ্ৰীন যদি আপোনালোকক ভাল লাগে এটো only আপোনাৰ 6600 rupees একদম সিঙ্গল পিস আছে ইউনিক পিস সিঙ্গল পিস আছে যদি আপোনাক ভাল লাগে লব পাৰে
তো আজি টছৰ কালেকশ্যন আপোনালোকক এইখিনি দেখালো আই হোপ ভাল পালে বহুতখিনি টছৰ কালেকশ্যনে আপোনালোকক দেখালো আৰু একেবাৰে শেষৰ পৰ্যায়ত পাইছো পূজা ধামাকা সেল ডে 10 আৰু শেষৰটো পৰ্যায়ত কিবা এটা মেটেৰিয়েল নহলে আধৰুৱা হয় ন পূজা তো হৈছে মিক্স সেট গতিকে আজি আপোনালোকৰ শেষত মই মিক্স সেট লৈ আহিছো আৰু প্ৰাইস একদম ৰিজনেবল প্ৰাইসত লাভ কৰিব মিক্স সেট সো বলো কি লৈ আহিছো কোনটো ডিজাইন লৈ আহিছো তো চাও তামাগুনা কৰা মিক্স সেট আনিছো এটু তামাগুনাত আনিছো মিক্স সেট এখন আছে মেখেলাখন তামাগুনাত কৰা আছে এখন মেখেলাখন একদম সৰু সৰু বুটা এটো আছে ব্লাউজ পিছটো এনেদৰে একদম গুটে গাৰতে সৰু সৰু অকল গুনা দিছো তামাগুনা হয় ইয়াৰ প্ৰাইস আজি অফাৰত লাভ কৰিব অনলি 1090 rupees 1090 rupees লাভ কৰিব আৰু এইখন আছে চাদৰখন বহুত বেছি হেভি কই মানে বুটা দিয়া হৈছে একদম ঘনকৈ বুটা দিয়া আছে গুটে চাদৰখনতে বুটা দিয়া আছে চকছ আৰু তামাগুনা ওয়ার্ক কৰা হৈছে কোন প্ৰথমবাৰৰ বাবে তামাগুনাতে অকল আনিছো কোনো মিনা নকৰাকৈ ভাল পাব গৰ্জিয়াস লাগিব কাপোৰটো এইকেইটা আছে সাইড পাৰি অনলি 1090 rupees আজি অফাৰ লাভ কৰি আছে গতিকে আপোনালোকে লও যদি ভাল লাগে তাৰপিছত এইটো আহি গল হোৱাইটৰ তামাগুনা ওয়ার্ক কৰা আছে এখন মেখেলা সাদা একদম ঘনকৈ কৰা আছে পুৰা ঘনকৈ কৰা আছে অনলি 1090 rupees এটা আছে সাইড পাৰি যদি আপোনালোকৰ পছন্দৰ শাৰী হলে সংগ্ৰহ কৰিব তাৰ পিছত আহি গল এটো আহি গল সিগিন কালাৰ সক্স তামাগুনা কৰা আছে সিগিন কালাৰ যাৰ যেটো কালাৰ পছন্দ হয় হেটোৱে লব পাৰিব এখন আছে মেখেলাখন একদম হেভি ডিজাইনৰ হেভি কই মানে বুটাটো মৰা হৈছে গুটে চাদৰখন অনলি 1090 rupees আজি পূজা ধামাকা সেল ডে 10 আপোনালোকে মিক্স সেট লাভ কৰি আছে এই বছৰৰ 2022 চনৰ শেষৰটো পূজাৰ সেল গতিকে লাভ কৰক সংগ্ৰহ কৰক পছন্দ হলে কালি দিনৰ 12 বজালৈকে আমাৰ বুকিং ওপেন থাকিব গতিকে লগালগ সংগ্ৰহ কৰক সময় নষ্ট নকৰিব আপোনালোকে স্ক্ৰিনশ্বট মাৰি WhatsApp কৰক WhatsAppত আপোনালোকে সকলো ডিটেইলছ লাভ কৰিব এটো ব্লাউজ খুব ধুনিয়া মই গাত লয়ে ভাল লাগিছে তাৰপিছত আহি গল পিংক কালাৰ এখন আছে মেখেলাখন এখন চাদৰ পিংকত খুব ধুনিয়া বেবি পিংক only 1090 আৰু লাষ্ট কালাৰটো হৈছে লেভেণ্ডাৰ কালাৰ তামাগুনাত কৰিছো লেভেণ্ডাৰ কালাৰ খুব ধুনিয়া কালাৰ কম্বিনেশন খুব ধুনিয়া only 1090 rupees 1090 একেবাৰে সুন্দৰ দামত লাভ কৰি আছে একেবাৰে পানী দামত লাভ কৰি আছে মেখেলাখন আঠৰ ওপৰলৈকে থাকিব এটো আহি গল ব্লাউজ পিছ এটা পটি থাকিব ইয়াৰ সাইড পাৰি কিটা খুব ধুনিয়া অকল গুণাৰ সেল ডে 10 আপোনালোক এইখিনি মেখেলা চাদৰ আগবঢ়ালো আই হোপ আপোনালোকে ভিডিওটো চাই ভাল পালে এটা লাইক কৰি দিব শেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গ ফ্যামিলি ফ্ৰেণ্ডছৰ লগত শেয়াৰ কৰি দিব আৰু লগতে আপোনালোকৰ পছন্দৰ হলে স্ক্ৰিনশ্বট মাৰি WhatsApp কৰিব আৰু ইনষ্টাগ্ৰাম আৰু ফেচবুকত ফলো কৰিবলৈ নাপাহৰিব আৰু ইমানখিনিলৈকে সহযোগ কৰাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ যিসকলে কমেন্ট সেকশনৰ ৰিভিউ দিছে তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আৰু হোল সুদৰ্শনা ৱাটাৰফল টিমলৈ মোৰ ফালৰ পৰা পুনৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছো কাৰণ তোমালোকৰ অবিহনে মই আজি ইমানখিনি কালেকশ্যন ৰাইজক দেখাব নোৱাৰো তো সকলোকে একেবাৰে ধন্যবাদ জ্ঞাপন কৰি 2022 ৰ পূজা ধামাকা সেল একেবাৰে শেষৰটো সেলৰ পৰা আপোনালোক সকলোকে বিদায় লৈছো আৰু আজিৰ পৰা কোনো ধৰণৰ সেল নিদু কাইলে দিনৰ 12 বজালৈকে আমাৰ বুকিং হ'ব তাৰ পিছত 4 দিনৰ ভিতৰত আপোনালোক সকলো পাৰ্সেল পঠোৱা হ'ব তাৰ পিছত পূজা আগৰ আমি কোনো ধৰণৰ ভিডিও নিদু কোনো ধৰণৰ আমাৰ কালেকশ্যন দেখা নাপাব গতিকে পূজাৰ পিছত পুনৰ আপোনালোকক লগ পাম অফলাইন আহক আমাৰ নতুন কালেকশ্যন যথেষ্ট সোমাই গৈছে পূজাৰ উপলক্ষে আৰু অফাৰো লাভ কৰক গতিকে এয়া কলো আজি ভিডিওটো একেই